বৰ্তমান ইউটিউবৰ কমেণ্ট ছেকশ্যন বা ইউটিউবৰ লাইভ ষ্ট্ৰীমত আপুনি এটা কমেণ্ট কমন পাব, সেইটো হৈছে বিনোদ বিনোদ বিনোদ। একচুৱেলি বিনোদ কোন হয় আৰু এই নামটো বৰ্তমান সময়ত কিয় ইমান ভাইৰেল হৈছে, ইয়াৰ পিছৰ ডাঙৰ কাৰণ বা ৰিজন একোৱেই নাই। বৰ্তমান সময়ত বিনোদ নামৰ ভাইৰাছটো কৰোণা ভাইৰাছতকৈ ইমান দ্ৰুতগতিত বিয়পি পৰিছে যে সকলো ছ'চিয়েল মিডিয়াতে এই বিনোদ নামটো দেখা পোৱা গৈছে। এই বিনোদ নামটো ভাইৰেল হোৱাৰ আচল কাৰণটো হৈছে বিনোদ থাৰু নামৰ ল'ৰা এজনে যেতিয়া ইউটিউবত ভিডিঅ' চায় তেতিয়া তেওঁ ইউটিউবৰ কমেণ্ট ছেকশ্যনত এটা কমেণ্ট কৰে, সেইটো কমেণ্ট হৈছে বিনোদ। তাৰ পাছত কেইদিনমানৰ আগতে চেলিং পইণ্ট নামৰ এটা ইউটিউব চেনেলে কমেণ্ট ছেকশ্যনৰ ওপৰত এটা ভিডিঅ' বনায়। সেই ভিডিঅ'ত বিনোদৰ কমেণ্টটো দেখুৱায়। एक वीडियो देख के विनोद थरू बोले विनोद, बस विनोद। 7 लोग इस कमेंट की विनोदता से इंप्रेस हो गए। ये हर जगह ऐसे ही फीडबैक देते हैं। Amazon प्रोडक्ट कैसा लगा? विनोद। इस मूवी में बेस्ट कौन लगा? विनोद। वो सेट का चाय वाला? मेरे जितना कभी किसी ने प्यार किया है? विनोद। তাৰ পাছত ভিডিঅ'টো জোখতকৈ বেছি ভাইৰেল হয় আৰু সকলো মানুহে কমেণ্ট ছেকশ্যনত বিনোদ 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 বুলি লিখিবলৈ আৰম্ভ কৰে। বৰ্তমান সময়ত ইউটিউবৰ যিকোনো এটা ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত এই কমেণ্টটো কমন পাব। আমাৰ ভাৰতত কিছুমান ভিডিঅ' একো কাৰণ নোহোৱাকৈ ভাইৰেল হৈ যায়, যেনে Welcome to my YouTube channel, guys. Today I am going to make a new video, so please subscribe, whatever.